মোৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালেই আছা। আজি এটা নতুন পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। পাঠ নং ৩ অসমীয়া ভাষাৰ বিকাশৰ কথা। প্ৰথমে পাঠটো মই তোমালোকৰ বাবে পঢ়ি দিম আৰু তাৰ পাছত ইয়াত থকা কথাবোৰ আমি বিশদভাৱে আলোচনা কৰিম। প্ৰথমে এই হালধীয়া বক্সত থকা কথাখিনি মই পঢ়ি দিছোঁ, তাৰপিছত মূল পাঠটো লৈ যাম। আধুনিক ভাৰতীয় ভাষাসমূহৰ ভিতৰত অসমীয়া ভাষা অন্যতম ঐতিহ্যপূৰ্ণ আৰু সমৃদ্ধিশালী ভাষা। অসম ভূখণ্ডৰ বিভিন্ন জনগোষ্ঠীয় ভাষাৰ উপাদানেৰে অসমীয়া ভাষা বৈচিত্ৰ্যময় হৈ উঠিছে। আন নব্য ভাৰতীয় আৰ্য ভাষাৰ তুলনাত অসমীয়া ভাষা মূলৰ পৰা আটাইতকৈ দূৰলৈ আঁতৰি আহিছে। পাঠটোৰ পৰা অসমীয়া ভাষাৰ বিকাশৰ বিষয়ে কিছু কথা জানিব পাৰিবা। মই এতিয়া মূল পাঠটো আৰম্ভ কৰিছোঁ। সন্ধিয়া সময়ত নয়নাহঁত খুৰাকৰ কাষতে বহিলহি। খুৰাকে সিহঁতৰ ইচ্ছাৰ কথা বুজিব পাৰি মিচিকে হাঁহি সুধিলে, তোমালোকে আজি কি শুনিবা কোৱাচোন? ইফতিছামে ক'লে, খুৰা, যোৱাবাৰ আহোঁতে আপুনি অসমীয়া ভাষাৰ বিষয়ে ক'ম বুলি কৈছিল। খুৰাকে লেপটপটো খুলি সাঁচিপতীয়া পুথিৰ অনুকৃতি উলিয়াই লৈ ক'লে, ঠিক আছে শুনা তেন্তে। আমাৰ অসমীয়া ভাষাটো বহুত পুৰণি। আনকি শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰো বহুত আগতে অসমীয়া ভাষাত কাব্য ৰচিত হৈছিল। ত্ৰয়োদশ শতিকামানতে হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ নামৰ এখন পুথি ৰচনা কৰিছিল। আজিলৈকে উদ্ধাৰ হোৱা প্ৰাচীন অসমীয়া পুথিবিলাকৰ ভিতৰত এইখনেই আটাইতকৈ পুৰণি পুথি। নয়নাই অলপ চিন্তা কৰি সুধিলে, তাৰমানে খুৰা, ত্ৰয়োদশ শতিকাতে অসমীয়া ভাষাৰ উৎপত্তি হৈছিল নেকি? নহয়। খুৰাকে হাঁহি ক'লে, এটা ভাষাৰ উৎপত্তি হৈ ভাষাটোৱে পূৰ্ণৰূপ পাবলৈ বহু যুগ লাগে। তাৰ পাছতহে সেই ভাষাত লিখিত সাহিত্যৰ সৃষ্টি হ'ব পাৰে। প্ৰথমে এই ভাষাত অলিখিত সাহিত্যৰ সৃষ্টি হয়। অলিখিত সাহিত্য মানে কি খুৰা? অলিখিত সাহিত্য মানে হ'ল যিবোৰ সাহিত্য আখৰেৰে লিখা নহয়, বৰং মানুহৰ মুখে মুখেহে প্ৰচলিত। সেইবাবে ইয়াক মৌখিক সাহিত্য বুলিও কোৱা হয়। আখৰ চিনি নোপোৱা মানুহে হয়তো অতি পুৰণি কালতে অসমীয়া ভাষাত এনে সাহিত্য চৰ্চা কৰিছিল। বুজিলানে? বুজিলোঁ খুৰা। এতিয়া শুনা, ভাষা পৰিৱৰ্তনশীল। অসমীয়া ভাষাও যুগে যুগে পৰিৱৰ্তিত হৈ আহি আছে। সপ্তম শতিকামানলৈ পূব আৰু উত্তৰ পূব ভাৰতত প্ৰায় একেই ভাষাৰ প্ৰচলন আছিল। তাৰো আগতে অসমত অৰ্থাৎ তেতিয়াৰ কামৰূপ ৰাজ্যত প্ৰচলিত ভাৰতীয় ভাষাটোত দুটা এটাকৈ স্থানীয় শব্দ সোমাবলৈ লৈছিল। কাৰণ অতি পুৰণি কালৰে পৰা অসম বিভিন্ন জনগোষ্ঠীৰ নিগাজী আৱাসভূমি। সকলোৰে মাজত ভাষা, সংস্কৃতি আৰু ভাৱৰ আদান প্ৰদান হৈছিল। ফলত ইটো ভাষাৰ উপাদান সিটো ভাষাত স্বাভাৱিকভাৱেই সোমাই পৰিছিল। ভাষাৰ উপাদান মানে কি খুৰা? নয়নাই সুধিলে। খুৰাকে উত্তৰ দিলে, ধ্বনি, ৰূপ, শব্দ, বাক্য আদিয়েই ভাষাৰ উপাদান। শুনা এতিয়া, অসমীয়া ভাষাটো মূলতে আৰ্যসকলে কোৱা ভাষাৰে বিকশিত ৰূপ যদিও স্থানীয় জাতি জনজাতি উপজাতি আদি ভাষাৰ উপাদানেৰে সমৃদ্ধ হৈ আনুমানিক দশম শতিকামানত ই স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে। খুৰাকৰ কথা শুনি নয়নাৰ বৰ ভাল লাগিল। তাই ইফতিছামৰ মুখলৈ চাই সুধিলে, বুজিলানে এতিয়া? ইফতিয়ে তাইলৈ চাই হাঁহিলে। ৰ'বা, মোৰ কথা শেষ হোৱাই নাই নহয়। খুৰাকে ক'লে, কোৱা খুৰা। নয়নাই সঁহাৰি দিলে, শুনা, দশম শতিকাতেই যেতিয়া অসমীয়া ভাষাই আজিৰ ৰূপ লৈছিল এনে নহয়। মই আগতেই কৈছোঁ যে ভাষা পৰিৱৰ্তনশীল। প্ৰাক-শংকৰী যুগৰ অসমীয়া ভাষাৰ লগত বৰ্তমান অসমীয়া ভাষা নিমিলে। প্ৰাক-শংকৰী যুগ বুলি কোনটো যুগক কোৱা হয় খুৰা? ইফতিছামে সুধিলে। শংকৰী যুগৰ আগৰ যুগটোক প্ৰাক-শংকৰী যুগ। প্ৰাক মানে আগৰ। মূল শব্দৰ আগত প্ৰাক ব্যৱহাৰ কৰি আগৰ কাল, স্তৰ ইত্যাদিক বুজোৱা হয়। অসমীয়া ভাষাটোৱে ইংৰাজসকলৰ দিনত নতুন ৰূপ লাভ কৰিলে। শুনি আচৰিত হ'বা আৰু ভালো পাবা যে পূৰ্বতে অসমীয়া নামটোৰ প্ৰচলন নাছিল। ইংৰাজ আমোলৰ সময়তহে অসমীয়া শব্দটো বেছিকৈ ব্যৱহৃত হ'বলৈ ধৰিলে।
সেই সময়তে ডেস্ক, বেঞ্চ, চকলেট, টেবুল, পেন, ফুটবল, বিস্কুট আদি অগণন ইংৰাজী শব্দ আমাৰ ভাষাত সোমাই পৰিল। এতিয়া আৰু হয়তো ভৱিষ্যতেও অসমীয়া নামটোৰে আমাৰ চিৰচেনেহী ভাষা জননী পৰিচিত হৈ থাকিব। খুৰাকে অলপ চিন্তা কৰি ক'লে, লগতে জানি থোৱা যে অসমীয়া ভাষাৰ বিকাশৰ আলোচনাৰ ক্ষেত্ৰত বৈদিক, সংস্কৃত, প্ৰাকৃত, অপভ্ৰংশ ভাষাৰ স্তৰবোৰৰ বিষয়েও অধ্যয়ন কৰিব লাগে। ডাঙৰ হ'লে নিশ্চয় এই বিষয়ে ভালদৰে জানিব পাৰিবা। নয়না আৰু ইফতিছামে খুৰাকৰ পৰা ভাষাৰ বিষয়ে কিছু কথা জানিব পাৰি আনন্দিত হ'ল। দুয়ো ভৱিষ্যতলৈ ভাষাৰ বিভিন্ন স্তৰ সম্পৰ্কে জানিবলৈ মনতে আশা পুহি ৰাখিলে। ছাত্ৰ ছাত্ৰীসকল, পাঠটো ইতিমধ্যে পঢ়া হ'ল। গতিকে পাঠটো পঢ়ি যাওঁতে তোমালোকে মন কৰিছা যে ইয়াত যথেষ্ট কঠিন শব্দ প্ৰয়োগ হৈছে। গতিকে তোমালোকৰ কাম হ'ব যে এই কঠিন শব্দবিলাকৰ অৰ্থ তোমালোকে প্ৰথমে নিজে বিচাৰিবলৈ যত্ন কৰা। মই পাঠটো এতিয়া আলোচনা কৰোঁতে প্ৰায়বিলাক শব্দৰ অৰ্থ কৈ যাবলৈ যত্ন কৰিম। কিন্তু তোমালোকে অভিধান চিনি পোৱা নহয়, ডিক্সনেৰী বুলি কওঁ যে আমি। গতিকে সেই অভিধানত তোমালোকে এই শব্দবিলাক, অসমীয়া অভিধানত তোমালোকে চাব লাগিব। এই শব্দবিলাকৰ যিবিলাক শব্দৰ তোমালোকে বুজি নোপোৱা যেন লাগিছে, সেই শব্দবিলাকৰ অৰ্থ তোমালোকে চাবলৈ অৰ্থাৎ বিচাৰি উলিয়াবলৈ যত্ন কৰিবা। এতিয়া মই পাঠটো আলোচনা কৰিছোঁ। আধুনিক ভাৰতীয় ভাষা। এতিয়া প্ৰথম কথা, আধুনিক ভাৰতীয় ভাষা বুলি ক'লে কোনবিলাক ভাষা বুজি পাম? আধুনিক ভাৰতীয় ভাষা বুলি ক'লে আমি কি বুজিব লাগিব? তোমালোকে ভাৰতীয় সংবিধানৰ কথা শুনিছানে? ইণ্ডিয়ান কনষ্টিটিউশ্যন। গতিকে তাত কি কৰিছে? আমাৰ ভাৰতবৰ্ষততো অসংখ্য ভাষা আছে নহয়নে? বিভিন্ন ভাষা ভাষীৰ লোক আছে। গতিকে এই সকলোবিলাক ভাষাৰ ভিতৰত ভাৰতীয় সংবিধানে 22টা ভাষাক কি কৰিছে? স্বীকৃতি দিছে। অৰ্থাৎ সেই ভাষাবিলাকক আমি লিখা পঢ়াৰ বাহিৰেও বিভিন্ন অফিচ কছাৰীৰ কামত ব্যৱহাৰ কৰোঁ। গতিকে তেনেকুৱা ভাষা 22টা আছে। সেই 22টা ভাষাৰ ভিতৰৰে এটা হৈছে আমাৰ অসমীয়া ভাষা। গতিকে আমাৰ অসমীয়া ভাষা অতি ঐতিহ্যপূৰ্ণ, অৰ্থাৎ অতি সন্মানীয় বা সমৃদ্ধিশালী বুলি আমি ক'ব পাৰোঁ। ঐতিহ্যপূৰ্ণ অৰ্থাৎ যে এই ভাষাৰ এক নিজস্ব বৈশিষ্ট্য আছে, নিজস্ব সন্মান আছে, গৌৰৱ আছে আৰু সমৃদ্ধিশালী, যে সকলো ফালৰ পৰাই সমৃদ্ধিশালী এটা ভাষা। অসম ভূখণ্ডৰ বিভিন্ন জনগোষ্ঠীয় ভাষাৰ উপাদানেৰে অসমীয়া ভাষা বৈচিত্ৰ্যময় হৈ উঠিছে। এতিয়া তোমালোকে জানা যে আমাৰ অসমত বিভিন্ন জনগোষ্ঠী আছে। গতিকে তেওঁলোকৰ ভাষাৰ উপাদানেৰে আমাৰ ভাষা সমৃদ্ধিশালী বা বৈচিত্ৰ্যময় হৈ উঠিছে। অসমৰ বিভিন্ন জনগোষ্ঠী বুলি ক'লে কি হ'ব? যে বড়ো, ৰাভা, কছাৰী, বামুণ, কলিতা, কায়স্থ, চুতীয়া, আহোম, এইদৰে বিভিন্ন জনগোষ্ঠী আছে নহয়নে? গতিকে এই প্ৰত্যেকটো জনগোষ্ঠীৰে কিছুমান নিজস্ব ভাষা থাকে, দোৱান থাকে। সেইবিলাক সকলো মিলি আমাৰ ভাষাটো অতি বৈচিত্ৰ্যময় হৈ উঠিছে। আৰু আন নব্য ভাৰতীয় আৰ্য ভাষা। নব্য মানে কি হৈছে? নতুন। ভাৰতীয় আৰ্য ভাষা অৰ্থাৎ আমাৰ ভাৰতৰ যিসমূহ ভাষা, 22টা ভাষা বা অন্যান্য যিবিলাক ভাষা, সেই আৰ্য ভাষাৰ পৰা উৎপত্তি হোৱা বুলি কয়। গতিকে সেই গোটেই আৰ্য ভাষাসমূহৰ নিচিনাকৈ বা অন্য ভাষাবিলাকৰ তুলনাত আমাৰ অসমীয়া ভাষাটো আৰ্য ভাষাৰ পৰা যথেষ্ট দূৰলৈ গুচি আহিছে, অৰ্থাৎ বিকশিত হৈ যথেষ্ট দূৰলৈ আগুৱাই গৈছে। আৰু এই পাঠত আমি অসমীয়া ভাষানো কিদৰে বিকাশ হ'ল সেই বিষয়ে গম পাম। এতিয়া পাঠটোত কি হৈছে? যে পাঠটোত দুগৰাকী ছোৱালী দেখিছা তোমালোকে। এজনী হৈছে ইফতিছাম আৰু আনজনী হৈছে কি? নয়না। এতিয়া দুইগৰাকীয়ে কি কৰিছে? যে খুৰাকৰ ওচৰলৈ আহিছে। খুৰাকৰ ওচৰত আহি বহিছে আৰু খুৰাকৰ ওচৰত বহাৰ লগে লগে খুৰাকে বুজি পাইছে সিহঁতেনো কিয় আহিছে। আৰু খুৰাকে সুধিছে যে তোমালোকে কি শুনিবা? তেতিয়া ইফতিছামে কি বুলি কৈছে? যে অসমীয়া ভাষাৰ বিষয়ে শুনিম। তেতিয়া খুৰাকে কি কৰিছে? লেপটপটো সকলোৱে চিনি পোৱা হয়নে? গতিকে লেপটপ খুলি সাঁচিপতীয়া পুথি, সাঁচি পাত, তোমালোকে সাঁচি গছ চিনি পোৱা নে? গতিকে সেই সাঁচি গছৰ পাতত বা সাঁচি গছৰ পৰা নিৰ্মাণ কৰা পাতত
তোমালোকেতো তোমালোকে লিখোঁতে কিহত লিখা? কাগজত লিখা। সেই কাগজ কিহৰ পৰা বনায়? বাঁহৰ পৰা বনায়, হয়নে? ঠিক তেনেদৰে আগৰ কালত কি কৰা হৈছিলে? সাঁচি গছ চিনি পোৱা নে? সেই সাঁচি গছৰ পৰা কি হৈছিলে? সাঁচি পাত নিৰ্মাণ কৰা হৈছিলে। যেনেকৈ এতিয়া বাঁহ গছৰ পৰা কাগজটো আমি লিখা কাগজ নিৰ্মাণ কৰা হয়, ঠিক তেনেদৰে আগৰ যুগত কি হৈছিলে? সাঁচি গছৰ পৰা সাঁচি পাত নিৰ্মাণ কৰা হয় আৰু সেই সাঁচি পাতৰ পুথিত কি কৰিছিলে? আগৰ লিখকসকলে লিখিছিলে। এতিয়া তেনেকুৱা সাঁচি পাতৰ পুথিৰ অনুকৃতি, অৰ্থাৎ তেনেকুৱা কপি এটা, আমি যে কওঁ কপি এটা কৰি দিয়া বুলি, এতিয়া সাঁচি পাতৰ তেনেকুৱা ধৰণৰ কপি এটা তেওঁ উলিয়াই দিলে আৰু ক'লে, ঠিক আছে শুনা তেন্তে। তেওঁ ক'লে, অসমীয়া ভাষাটো বহুত পুৰণি ভাষা। শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰ বহুত আগতে অসমীয়া ভাষাত কাব্য ৰচিত হৈছিল। শ্ৰীমন্ত শংকৰদেৱক হয়তো তোমালোকে নিশ্চয় চিনি পোৱা। তোমালোকে তাত চিনি নোপোৱাৰ কোনো কাৰণ থাকিবই নোৱাৰে, নহয়নে? গতিকে আমি আমাৰ শংকৰদেৱকে কি বুলি কওঁ? যে আমাৰ সাহিত্য বা আমাৰ কলা সংস্কৃতিৰ গুৰু বুলি কওঁ, নহয়নে? কিন্তু শ্ৰীমন্ত শংকৰদেৱে কি কৰিছিলে? যে বিভিন্ন ধৰণৰ গীত মাত ৰচনা কৰি আমাৰ ভাষা সমৃদ্ধিশালী কৰি থৈ গৈছে। কিন্তু তেখেতৰ বহু আগতেই অসমীয়া ভাষাত কাব্য অৰ্থাৎ কবিতা পুথি ৰচনা হৈছিল, কাব্য ৰচিত হৈছিল। ত্ৰয়োদশ মানে কি? 13শ শতিকা, হয়নে? একাদশ, দ্বাদশ, ত্ৰয়োদশ অৰ্থাৎ 11, 12, 13শ শতিকাতে কি হৈছিলে? হেম সৰস্বতী নামৰ এজন ব্যক্তিয়ে কি কৰিছিলে? প্ৰহ্লাদ চৰিত্ৰ নামৰ এখন পুথি ৰচনা কৰিছিলে। আৰু আজিলৈকে যিমানবিলাক অসমীয়া পুথি উদ্ধাৰ হৈছে তাৰ ভিতৰত আটাইতকৈ পুৰণিখন হৈছে কি? প্ৰহ্লাদ চৰিত্ৰ। তেতিয়া নয়নাই আকৌ খুৰাকক সুধিছে, তেতিয়াহ'লে মানে কি? যে ত্ৰয়োদশ শতিকাতে অসমীয়া ভাষাৰ উৎপত্তি হৈছিল নেকি? অৰ্থাৎ 13শ শতিকাতে অসমীয়া ভাষাৰ উৎপত্তি হ'ল নেকি? তেতিয়া খুৰাকে ক'লে, নহয়, যে এটা ভাষাৰ উৎপত্তি হৈ ভাষাটোৱে পূৰ্ণৰূপ পাবলৈ বহুত যুগ লাগে। তাৰ পিছতহে সেই ভাষাত লিখিত সাহিত্যৰ সৃষ্টি হয়। প্ৰথমে এটা ভাষাত অলিখিত সাহিত্যৰ সৃষ্টি হয় বুলি কৈছে। এতিয়া কৈছে যে এটা ভাষা হিচাপে বিকশিত হ'বলৈ বহুত যুগ সময়ৰ প্ৰয়োজন হয়। আৰু প্ৰথমে লিখিতৰ সলনি প্ৰথমে কথিত বা অলিখিত সাহিত্যৰ সৃষ্টি হয়। এতিয়া অলিখিত সাহিত্য মানেনো কি? অলিখিত সাহিত্য হৈছে সেইবিলাক যিবোৰ আমি আখৰেৰে নিলিখোঁ, যিবিলাক আখৰেৰে লিখা নহয় কিন্তু মানুহৰ মুখে মুখে প্ৰচলিত, অৰ্থাৎ এটা প্ৰজন্মৰ পৰা ইটো প্ৰজন্মলৈ কি কথাবিলাক বাগৰি গৈ থাকে। অৰ্থাৎ ধৰি লোৱা তোমালোকৰ মা দেউতাই, তোমালোকৰ ককা আইতাই তোমালোকৰ মা দেউতাক কিছুমান কথা কৈছিলে, সেই একেধৰণৰ কথাবিলাক বা কিছুমান ধৰি লোৱা সাধু গীত এনেকুৱাবিলাক তোমালোকৰ ককা আইতাই মা দেউতাক শুনাইছিলে, মা দেউতাই এতিয়া তোমালোকক শুনাই, হয়নে? গতিকে সেইবিলাকক যে মুখে যিবিলাক চলিত হৈ আহিছে সেইবিলাকক আমি মৌখিক সাহিত্য বুলি কওঁ। মৌখিক সাহিত্য বা অলিখিত সাহিত্য বুলি কোৱা হয়। আখৰ চিনি নোপোৱা মানুহে হয়তো অতি পুৰণি কালতে অসমীয়া ভাষাত এনে সাহিত্যৰ চৰ্চা কৰিছিল। অৰ্থাৎ আখৰ চিনি নোপোৱা যিসকল লোক তেওঁলোকে তেওঁলোকৰ কথাবিলাক তেওঁলোকৰ মুখে কিছুমান গীত, কিছুমান কবিতা, কিছুমান তেনেকৈ ধৰণে প্ৰচলিত হৈ থকা দেখা যায়। বুজিলোঁ খুৰা। এতিয়া শুনা, ভাষা পৰিৱৰ্তনশীল, অৰ্থাৎ ভাষাৰ পৰিৱৰ্তন হৈ থাকে। অসমীয়া ভাষা যুগে পৰিৱৰ্তিত হৈ আহিছে। ভাষা পৰিৱৰ্তন হৈ থাকে, অৰ্থাৎ ভাষাত কি হয়? নতুন শব্দৰ সংযোগ হৈ থাকে। আৰু ঠিক সেইদৰে অসমীয়া ভাষা যুগে পৰিৱৰ্তিত হৈ আহিছে। 7ম শতিকামানলৈ পূব আৰু উত্তৰ পূব ভাৰতত প্ৰায় একে ভাষাৰে প্ৰচলন আছিল। উত্তৰ পূব ভাৰত অৰ্থাৎ আমাৰ 7 ভনী বা 8 ভনীৰ যিকেইখন ৰাজ্যৰ লগতে পূব ভাৰত অৰ্থাৎ পূৰ্ববংগ, কলকাতা, বিহাৰ এই সকলোবিলাক ঠাইতে প্ৰায় একেধৰণৰ ভাষাৰে প্ৰচলন আছিল। কিন্তু তাৰপিছত কি হ'ল? তাৰো আগতে অসমত অৰ্থাৎ তেতিয়াৰ কামৰূপ ৰাজ্যত প্ৰচলিত ভাৰতীয় ভাষাটোত দুই এটা স্থানীয় শব্দ সোমাবলৈ লৈছিল। আৰু সেই সময়ত তোমালোকে নিশ্চয় জানা যে আমাৰ অসমখনৰ নাম বহুত দেৰিকৈহে অসম হৈছিলে। প্ৰথমে আমাৰ অসমখনৰ নাম কি আছিল? কামৰূপ ৰাজ্য বা কি আছিলে? প্ৰাগজ্যোতিষপুৰ, এইদৰে বিভিন্ন নামেৰে আমাৰ অসমখন সময়ে
জনাজাত হৈছিল আৰু অতি শেহতীয়াকৈহে অসম নামেৰে জনাজাত হ'ল, হয়নে? এতিয়া সেই সময়ত আৰু তেতিয়া তাক কি বুলি কোৱা হৈছিলে? কামৰূপ ৰাজ্য বুলি কৈছিলে। আৰু কামৰূপ ৰাজ্যত সেই সময়ত যিটো ভাষা মানুহে কৈছিল তাত স্থানীয় ভাষা সোমাবলৈ লৈছিল। অৰ্থাৎ স্থানীয় মানুহে যিদৰে ভাষা কয় সেই ভাষাবিলাক সোমাবলৈ লৈছিল। কাৰণ অতি পুৰণি কালৰে পৰা অসম বিভিন্ন জনগোষ্ঠীৰ নিগাজী আৱাসভূমি। কাৰণ অতীতৰে পৰা অসমত এটা জনগোষ্ঠী নহয়, বিভিন্ন জনগোষ্ঠীৰ নিগাজী অৰ্থাৎ স্থায়ী আৱাসভূমি মানে কি? বাস কৰা ঠাই, হয়নে? স্থায়ীভাৱে বসবাস কৰি আহিছে। আৰু সকলো মানুহৰে মাজত ভাষাৰ আদান প্ৰদান হৈছে, সংস্কৃতিৰ আদান প্ৰদান হৈছে, ভাৱৰ বিনিময় হৈছে, ফলত ইটো ভাষাৰ উপাদান সিটো ভাষালৈ স্বাভাৱিকভাৱে সোমাই পৰিছে। এতিয়া যেনেকৈ ধৰা এতিয়া এইটোনো কি আমি লাহে লাহে জানিব পাৰিম। ইয়াৰ পিছত কি কৈছে শুনা, ভাষাৰ উপাদান মানে কি? এতিয়া প্ৰথমে কি ক'লে যে ভাষাৰ উপাদান, ইটো ভাষাৰ উপাদান সিটো ভাষাৰ মাজত সোমাই পৰিছে। এতিয়া কথা আহিলে যে ভাষাৰ উপাদান মানেনো কি? তেতিয়া খুৰাই উত্তৰ দিছে যে ভাষাৰ উপাদান হৈছে কি? ধ্বনি অৰ্থাৎ উচ্চাৰণ, কিদৰে আমি উচ্চাৰিত কৰিছোঁ, ৰূপ, শব্দৰ কি ৰূপ, তাৰপিছত শব্দ বাক্য আদিয়ে ভাষাৰ উপাদান। এই সকলোবিলাকক আমি ভাষাৰ উপাদান বুলি কওঁ। এতিয়া শুনা, অসমীয়া ভাষাটো মূলতে আৰ্যসকলে কোৱা ভাষাৰে বিকশিত ৰূপ যদিও স্থানীয় জনজাতি উপজাতি আদি ভাষাৰ উপাদানেৰে সমৃদ্ধ হৈ আনুমানিক দশমমান শতিকাত ই স্বকীয় ৰূপ ল'বলৈ আৰম্ভ কৰিলে। অৰ্থাৎ আজি যোনটো ভাষা আমি কৈ আছোঁ সেই ভাষাটোৰ ৰূপ ল'বলৈ কেতিয়া আৰম্ভ কৰিছিলে? দশম শতিকাত। দশম অৰ্থাৎ 10 শতিকাত আৰম্ভ কৰিছিলে। আৰু আমাৰ ভাষাটো মূল ক'ৰ পৰা আৰম্ভ হৈছে? আৰ্য ভাষাৰ পৰা আৰম্ভ হৈছে। কিন্তু কথা হ'ল যে সেই আৰ্য ভাষাৰ হ'লেও আমাৰ অসমৰ ৰাভা, কছাৰী, বড়ো, মিৰি, আহোম, কলিতা, কোচ এই সকলোৱে যি যি ভাষা কৈছিল তাৰ দুই এটা শব্দ কোৱাৰ ধৰণ, উচ্চাৰণ এইবিলাক আৰ্য ভাষাৰ লগত সাংমিহলি হৈ পিনি অসমীয়া ভাষাটোৱে স্বকীয় ৰূপ অৰ্থাৎ নিজস্ব এটা ৰূপ লাভ কৰিবলৈ সক্ষম হৈছিল। খুৰাকৰ কথাখিনি শুনি নয়নাৰ বৰ ভাল লাগিল। তাই ইফতিছামৰ মুখলৈ চাই সুধিলে, বুজিলানে এতিয়া? ইফতিয়ে তাইলৈ চাই হাঁহিলে। ৰ'ব মোৰ কথা শেষ হোৱাই নাই। ৰ'বা মোৰ কথা শেষ হোৱাই নাই, খুৰাকে ক'লে। এতিয়া দুয়োজনীয়ে কি হৈছে যে নয়না আৰু ইফতিছামে কিছু পৰিমাণে অসমীয়া ভাষাৰ বিকাশৰ কথা বুজিবলৈ সক্ষম হৈছে। কিন্তু খুৰাকৰ কথা শেষ হোৱাই নাই। তেতিয়া খুৰাকে ক'লে, শুনা, দশম শতিকাতেই যে অসমীয়া ভাষাই আজিৰ ৰূপ লৈছে এনে নহয়। মই আগতে কৈছোঁ যে ভাষা পৰিৱৰ্তনশীল। প্ৰাক-শংকৰী যুগৰ ভাষাৰ লগত বৰ্তমান অসমীয়া ভাষা নিমিলে। অৰ্থাৎ আমি বৰ্তমান অসমীয়া ভাষাত যিদৰে যিবোৰ শব্দ কৈছোঁ, যিবোৰ শব্দ লিখিছোঁ সেইবিলাকৰ লগত শংকৰী যুগৰ যিবিলাক ভাষা সেইবিলাক নিমিলে। এতিয়া কথাটো আহিলে যে প্ৰাক-শংকৰী যুগ বুলি কাক কোৱা হয়? ইফতিছামে বুজি নাপায় সুধিছে যে প্ৰাক-শংকৰী যুগ বুলি কোনটোক কোৱা হয়? এতিয়া খুৰাকে কৈছে শংকৰী যুগৰ আগৰ যুগটোক প্ৰাক-শংকৰী যুগ বুলি কোৱা হয়। আৰু প্ৰাক শব্দৰ অৰ্থ হৈছে কি? আগৰ। মূল শব্দৰ আগত প্ৰাক ব্যৱহাৰ কৰি আগৰ কাল বা স্তৰ বুজোৱা হয়। অৰ্থাৎ প্ৰাক বুলি ক'লে আগৰ, আমাতকৈ আগৰ। অসমীয়া ভাষাটোৱে ইংৰাজৰ দিনত নতুন ৰূপ লাভ কৰিলে। তোমালোকে জানা আমাৰ অসমত, ভাৰতবৰ্ষত আৰু অসমত কি হৈছিলে? ইংৰাজসকলে ৰাজত্ব কৰিছিলে। আৰু ইংৰাজসকলে ৰাজত্ব কৰাৰ সময়ত অসমীয়া ভাষাই এটা নতুন ৰূপ লাভ কৰিবলৈ সক্ষম হৈছিলে। এতিয়া খুৰাকে কৈছে, শুনি আচৰিত হ'বা আৰু ভালো পাবা যে পূৰ্বতে অসমীয়া নামটোৰ প্ৰচলন নাছিল। অৰ্থাৎ আগতে অসমীয়া ভাষা বুলি কোনো ধৰণৰ ভাষা নাছিল। ইংৰাজৰ আমোলতহে অসমীয়া শব্দটো বেছিকৈ ব্যৱহাৰ হ'বলৈ ধৰে। যেতিয়া ইংৰাজসকল আহিছিল তেতিয়াহে তেওঁলোকে অসমীয়া বুলি শব্দটো ব্যৱহাৰ কৰিবলৈ ধৰিলে আৰু তাৰ পিছৰ পৰাহে আমাৰ ভাষাটো অসমীয়া ভাষা হিচাপে জনাজাত হৈছিল। এতিয়া তোমালোকে এইখিনিতে থুলমূলকৈ কেইটামান কথা কওঁ যে ইংৰাজসকল আমাৰ ভাৰতবৰ্ষলৈ আহিছিল আৰু ইংৰাজসকলৰ লগতে কি হৈছিল? আমাৰ অসমলৈ মিছনেৰীসকল আহিছিল। অৰ্থাৎ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক, তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰে। এতিয়া তেওঁলোকে কি কৰিছিল যে ধৰ্ম প্ৰচাৰ কৰিবলৈ অসমীয়া লোকসকলক খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিবলৈ তেওঁলোকে বিভিন্ন কি কৰিছিলে? অসমীয়া ভাষাত বিভিন্ন পুথি ৰচনা কৰিছিলে। অৰ্থাৎ তেওঁলোকৰ সেই মিছনাৰীসকলৰ প্ৰচেষ্টাও আমি ইয়াতে উল্লেখ কৰিব লাগিব। কিন্তু ধৰা তোমালোকৰ কিতাপত ইমানখিনি কথা দিয়া হোৱা নাই।
আৰু আমি ইমানখিনি কথা জানিবলৈ গ'লে বহুত কথা আমি জানিব লাগিব। গতিকে থুলমূলকৈ এইখিনিয়ে কওঁ যে ইংৰাজসকলৰো অৱদান আমি এইখিনিতে স্বীকাৰ কৰিব লাগিব। ইংৰাজ বা বিশেষকৈ মিছনেৰীসকলৰ, কাৰণ তেওঁলোকে কি কৰিছিলে, অসমীয়া ভাষাত পুথি ৰচনা কৰিছিলে। আমি এতিয়া বৰ্তমান যোনটো ভাষা কৈ আছোঁ বা লিখি আছোঁ, সেই ভাষাটোত বেছিভাগ মানে কি পুথি লিখি বেছিকৈ প্ৰচলন কৰাৰ ক্ষেত্ৰত আগৰণুৱা ভূমিকা কোনে লৈছিল, মিছনেৰীসকলে লৈছিল। আৰু এই ইংৰাজসকল থকাৰ সময়তে আমাৰ ভাষাত নতুন নতুন ইংৰাজী শব্দৰ প্ৰয়োগ হ'ল। সেই ইংৰাজী শব্দ মানে কোনবিলাক, অৰ্থাৎ আমি এইবিলাক অনুভৱেই নকৰোঁ যে সেইবিলাক ইংৰাজী শব্দ। বৰ্তমান সময়ততো আমি বহুতখিনি ইংৰাজী শব্দই কৈ থাকোঁ, যিখিনি শব্দ আমি আচলতে ইমানকৈ বেছি কওঁ যে আমি অনুভৱেই নকৰোঁ যে সেইটো ইংৰাজী শব্দ। যেনেকৈ ধৰি লোৱা ডেস্ক, বেঞ্চ, চকলেট, টেবুল, পেন, ফুটবল, বিস্কুট আদি, এই সকলোবিলাক ইংৰাজী শব্দ। আকৌ যেনেকৈ মোবাইল শব্দটো ইংৰাজী শব্দ হয়নে, ইণ্টাৰনেটো ইংৰাজী শব্দ। আমি এনেকৈ অসংখ্য শব্দ আছে যিবিলাক ইংৰাজী শব্দ, কিন্তু সেইবিলাক আমাৰ ভাষাত সোমাই সেইবিলাক বৰ্তমান আমি আমাৰে ভাষাৰ অংশ হিচাপে ব্যৱহাৰ কৰিবলৈ ল'লোঁ। এতিয়া আৰু হয়তো ভৱিষ্যতেও অসমীয়া নামটোৰে আমাৰ চিৰচেনেহী ভাষাজননী পৰিচিত হৈ থাকিব। এতিয়া ইংৰাজসকল অহাৰ সময়তে তোমালোকক ইয়াতে মাজতে মই এটা কথা জনাই থওঁ যে যিহেতু ইংৰাজসকল অহাৰ আগত তেনেধৰণে অসমীয়াৰ সাধাৰণ ভাষাত সংস্কৃতত প্ৰচলন আছিল, ব্ৰজাৱলীত প্ৰচলন আছিল, কিন্তু অসমীয়া হিচাপে বৰ বেছি প্ৰচলন নাছিল। অসমীয়া হিচাপে অসমীয়া আখৰ, অসমীয়া গীত, কথা এইবিলাক অসমীয়াৰ পুথি প্ৰচলন নাছিল। সেই গতিকে ইংৰাজসকল অহাৰ সময়ত এটা সময়ত কি হৈছিল যে আমাৰ গোটেই অসমৰ মূল ভাষা হিচাপে বেংগলী যোনটো ভাষা, বেংগলী ভাষাটোক স্বীকৃতি দিছিল। অৰ্থাৎ আমাৰ একদম কি হৈছিলে, ভাষা বেংগলী হৈ থাকিলেহেঁতেন যদিহে মিছনেৰীসকলে কি নকৰিলেহেঁতেন, আমাৰ ভাষা বা অসমীয়া ভাষাৰ উন্নতি সাধন কৰিবলৈ যত্ন নকৰিলেহেঁতেন। গতিকে তেওঁলোকৰ আমি কৃতজ্ঞতা স্বীকাৰ কৰিব লাগিব। আৰু তেওঁলোকৰ সময়ৰ পৰাই আমাৰ ভাষাটো অসমীয়া ভাষা হিচাপে কি হ'ল, প্ৰচলিত হৈ ৰ'ল, চিহ্নিত হৈ ৰ'ল। আৰু ইয়াত কৈছে যে ভৱিষ্যতেও আমাৰ ভাষাটো অসমীয়া ভাষা হিচাপে প্ৰচলিত হৈ থাকিব বুলি, নিশ্চয় হৈ থাকিব বুলি কৈছে। এতিয়া খুৰাকে আকৌ ক'লে, অলপ চিন্তা কৰি ক'লে, লগতে জানি থোৱা যে অসমীয়া ভাষাৰ আলোচনাৰ ক্ষেত্ৰত বৈদিক, সংস্কৃত, প্ৰাকৃত, অপভ্ৰংশ আদি বিভিন্ন স্তৰৰ বিষয়ে অধ্যয়ন কৰিব লাগে। এতিয়া বৈদিক অৰ্থাৎ বেদৰ কথা তোমালোকে শুনিছানে, ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, সেই বৈদিক যোনটো যুগ, বৈদিক যুগৰ কথাও আমি অসমীয়া ভাষাৰ বিকাশৰ কথা যদি আমি জানিবলৈ যাওঁ, তেতিয়া আমি সেই বৈদিক যুগৰ অধ্যয়ন কৰিব লাগিব। সংস্কৃত ভাষাৰ অধ্যয়ন কৰিব লাগিব। প্ৰাকৃত ভাষাৰ অধ্যয়ন কৰিব লাগিব। প্ৰাকৃতৰ অধ্যয়ন কৰিব লাগিব। অপভ্ৰংশ ভাষাৰ স্তৰবিলাকৰ বিষয়ে অধ্যয়ন কৰিব লাগিব। এতিয়া ইয়াৰ বিষয়ে আমি তোমালোকে বৰ্তমান অকল নামটোৱে জানি থোৱা, কাৰণ ইয়াৰ বিষয়ে বিশদভাৱে আলোচনা কৰিলে যথেষ্ট দীঘলীয়া, অৰ্থাৎ আৰু এটা পাঠ তোমালোকৰ বাবে হ'ব। গতিকে তোমালোকে বৰ্তমান জানিবলগীয়া কথা ইমানখিনিয়ে। ডাঙৰ হ'লে তোমালোকে এই বিষয়ে নিশ্চয় আৰু জানিব পাৰিবা বুলি ইয়াত কৈছে। আৰু অসমীয়া ভাষাৰ উৎপত্তিৰ বিষয়ে থুলমূলকৈ বহু কথা জানিব পাৰি ইফতিছাম আৰু নয়না যথেষ্ট আনন্দিত হ'ল বুলি কৈছে। আৰু দুয়ে ভৱিষ্যতলৈ এই যে স্তৰবিলাকৰ কথা ক'লে, বৈদিক, সংস্কৃত, প্ৰাকৃত, অপভ্ৰংশ, ইয়াৰ বিষয়ে ভৱিষ্যতে জানিবলৈ পাম বুলি দুয়োগৰাকীয়ে কি কৰিলে, আশা পুহি ৰাখিলে বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পাঠটো বুজিবলৈ যত্ন কৰিবা। আৰু আমাক ইয়াত কৈছে যে প্ৰথমে খোকোজা নলগাকৈ পাঠটো পঢ়িবলৈ কৈছে। গতিকে তোমালোকে খোকোজা নলগাকৈ পাঠটো পঢ়িবলৈ যত্ন কৰিবা। যিহেতু পাঠটোত যথেষ্ট কঠিন শব্দৰ প্ৰয়োগ হৈছে, সেই শব্দবিলাকৰ অৰ্থ জানিবলৈ যত্ন কৰিবা। আৰু ইয়াৰ প্ৰশ্নবিলাক আমি পিছৰ পাঠত মই তোমালোকক নিজেই লিখি দিম, আৰু তোমালোকে তাৰ পৰা কৰিবলৈ যত্ন কৰিবা। আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।